তো দৰ্শক এটা শব্দ আছে চুকুন বুলি আৰু সেই চুকুন হৈছে যেতিয়া এনেকে বিচনাৰ পৰা উঠি দৰ্জাখন খুলি এনেকুৱা এটা নাজাৰা দেখা পায় এয়াই হৈছে চুকুন গমে পাইছে যে আমি নেপালত ট্ৰিপ এটা কৰি আছো লাষ্ট ভিডিঅ'টোত বাবা ধাম দেখুৱালো তো যোৱাকালি তাৰ পৰা আমি নেপাল অভিমুখে আহি থাকোতে এনেকুৱা এটা ঠাই পালো যিটো ঠাইৰ নাম হৈছে হেতুডা এই ঠাইটোত আমি ৰখি দিলো এনেকুৱা এখন হোটেলত থাকিলো বহুত বেছি ভাল লাগিল নাজাৰাটো চাওক না মানে কেনেকুৱা এটা ৰিফ্ৰেছমেণ্ট পাই আছো পুৱাই উঠি পিনে হেতুডাটো তলত হাইৱেৰ কাষত বহুত হোটেল আছে সেইবিলাক হোটেল চাব পাৰে সব এইবিলাক বহুত হোটেল আছে আমি তাত নাথাকি পিনে এটা ৰাস্তাৰে এনেকে পাহাৰীয়া জাগাৰে উঠি আহি এনেকুৱা এখন হোমষ্টে পালো য'ত আমি থাকি দিলো ৰাতি এনেকে পাহাৰৰ মাজে মাজে ঘৰবিলাক এইটো কিবা এটা ৰাস্তা গৈছে এনেকে ওপৰলৈকে এই আগতো এইবিলাক মানুহৰ ঘৰ আছে বেছি নাই ইয়াতে কেইঘৰ মানে মানুহ আছে ওপৰত ইয়াতে খুব ধুনীয়া এটা জিৰণি চৰা আছে য'ত বহি পিনে চাহ কফি ভাত চাত খাব পাৰে ৰাতিৰ পৰিৱেশটো আৰু কিবা এটা সুকীয়া হৈ আছিল ধুনীয়া এক কাপ মিঠা গাখীৰ চাহ হাতত তুলি লৈছো এতিয়া আমি হেতুডাৰ পৰা আমি যাব লাগিব নেপালৰ ৰাজধানী কাঠমাণ্ডুলৈকে 85 কিলোমিটাৰ হয় আৰু সেই কাঠমাণ্ডুতে আছে বাবা পশুপতিনাথ মন্দিৰ আৰু ইয়াতে এটা কথা গম পালো এই যিখন গাড়ী ইনোভা হাইক্ৰছ এইখন বোলে নহয় হয়তো বহুত গাড়ীৰ দাম ইয়াতে বহুত বেছি এই গাড়ীখন নৱদাই আমাৰ ইণ্ডিয়াত কিনিছে কিমান আৰু 38 লাখ মান পৰে আৰু ইয়াতে এই গাড়ীখনৰ ভ্যালু কিমান জানেনে দাদা কিतना है यहाँ पे 1.5 करोड़ का लगभग 1.5 কোটি টকা ইয়াতে এই ইনোভা হাইক্ৰছখনৰ ভ্যালুটো মানে আমাৰ ইণ্ডিয়াৰ যিটো কাৰেন্সি সেইটো যেতিয়া ইয়াতে লৈ আহো মানে ইয়াতে ভ্যালুটো বাঢ়ি যায় ন আমাৰ তাৰে 1 টকাটো ইয়াতে 1 টকা 60 পইচা বুজিছে তো এই গাড়ীখনৰ ভ্যালু বোলে ইয়াতে 1.5 কৰোৰ টকা ভাই কেনেকে চাই আছে সবে গাড়ীখন লৈ আহোতে ভাই কেনেকুৱা এটা সন্মান দিছে আমি যেতিয়া ভিতৰত সোমাইছো নেপালত 1.5 কোটি টকাৰ গাড়ীত ঘূৰি গাড়ী চাৰি পুৰা কমপ্লিট ধোৱা হৈ গ'ল এতিয়া জলদি ইয়াৰ পৰা ওলাই দিব লাগে চলো হা কি ড্ৰাইভাৰ 1.5 কোটি টকাৰ মালিক হৈ আছে বৰ্তমানতে ওলালো আমি এতিয়া কাঠমাণ্ডুলৈকে ৰেডি আৰু এই গাড়ীখন মানে একবাৰ তেলত চলে একবাৰ বেটাৰীত চলে বৰ্তমান বেটাৰীত চলি আছে হাইব্ৰিড ইঞ্জিন না তো যিখিনি সময় মানে তেলত চলি থাকে সেই সময়খিনি বেটাৰীটো চাৰ্জ কৰে মানে গাড়ীৰ ইঞ্জিনটোৱে তাৰপিছত আকৌ তেলটো বন্ধ কৰি দিয়ে বেটাৰীত চলে গাড়ীখন যাৰ ফলত মানে মাইলেজটো বাঢ়ি যায় আৰু তেলটো বাচি যায় 15 মান দিয়ে না মাইলেজ 15 প্লাস হে পাইছো 15 প্লাস পাই বিদ্যা ভবা নাছিলো ৰাতি যে এটা ইমান ধুনীয়া ঠাইত আমি আছো ৰাতি আহিছিলো না সেইকাৰণে গমেই পোৱা নাই এনেকুৱা ঠাইত যে আছো অলপ ওপৰৰ পৰা চাও হক চানৰুফ আছে যিহেতু ওহো কি এটা নাজাৰা চাওক না আহি থকা মলয়া বতাহ যাকে যেন মোক পাগল কৰি পেলাব তেনেকুৱা লাগি আছে কি মজা নাজাৰা বে সেইবিলাক সৰু ৰাস্তা ৰাইট ইফালে নেপালত কিন্তু চাব লগা বহুত ঠাই আছে দেই এতিয়া আমাৰ ইণ্ডিয়াৰ কাষত যিখিনি ওচৰে পাছৰে বৰ্ডাৰ নেপালৰ য'ত চকু দেখায় এইবিলাক আৰু সেই ঠাইবিলাকত ইমান চাব লগা নাই যেতিয়া আপুনি নেপালৰ মাজ ভাগত সোমাই আহিব কাঠমাণ্ডুলৈকে হওক বা মাজ ভাগত যিবিলাক মানে অলপ ভিতৰুৱা জাগা সেইবিলাক কিন্তু বহুত বেছি চাব লগা হয় এনেকুৱা নাজাৰাবিলাকো পায় ধুনীয়া এইবিলাক কিবা দলং ওলমি আছে ইমূৰৰ পৰা সেই ইমূৰলৈকে মানে দুখন গাঁও আৰু ইফালৰ মানুহ সিফাললৈকে অহা যোৱা কৰে এই দলংখনেৰে আৰু কিছু কিলোমিটাৰমান অহাৰ পিছত এনেকুৱা ঠাই অলপ পালো য'ত মানে লেণ্ডশ্লাইড হয় অলপ মাজে এইবিলাক লেণ্ডশ্লাইড হৈ আছে ইল পৰি আছে গাড়ী কিন্তু দেখিছো দেই কিছু ৰকমৰ এই গাড়ীখন চাওকচোন মজা গাড়ী পায় আৰু এইবিলাক ভাড়া মাৰা গাড়ী কিমান ধুনীয়া ইলেক্ট্ৰিক গাড়ী নেপালত সোমাই পিনে পৰিৱেশটো এনেকুৱা লাগিছে যেন ভূটানতহে আমি ঘূৰি আছো ভূটান যাই পিনে যিটো মানে ফিল পাইছো ইয়াতেও তেনেকুৱাই লাগি আছে তাতে কেৱল অলপ বদ্ধিষ্টটো বেছি মানে বদ্ধিষ্ট মানুহবিলাক আৰু ইয়াতে অলপ সেইটো কম হ'লেও আছে বদ্ধিষ্ট মানুহ ইয়াতে আৰু বহুতে ভাবি থাকে যে যেতিয়া আমি বেলেগ দেশখনত এণ্ট্ৰি কৰিম যে বহুত কিবা কিবি ভেজাল আহি যাব গাড়ী চলোৱাৰ ক্ষেত্ৰত ক'ৰবাত হোটেল এইবিলাক এনেকুৱা একো ভেজাল নাই সকলো মানুহে হাগিমুতি খাই লৈ জীয়াই থাকে চব একেই কেৱল অকণমান ফৰ্মেলিটিজ বেলেগ থাকে দেশ লৈ পিনে আৰু এখন দেশত যেতিয়া টুৰিষ্ট আহিব তেতিয়াহে সেই দেশখনৰ জিবিডি গ্ৰ'থ হয় যে আমাৰ ইণ্ডিয়াটো যদি বেলেগ জাগাত টুৰিষ্ট নাহে তেতিয়া কেনেকৈ দেশৰ জিবিডি গ্ৰ'থ হ'ব আহিবইতো লাগিব না আৰু অলপ চলপ ৰাস্তা এনেকৈ মাজে বেয়া আছে হ'লেও যাব পাৰি আৰু সেনেকুৱা পাহাৰীয়া ঠাইতো গাড়ী চলোৱা কিছুমান নিয়ম নীতি আছে যেতিয়া আমি উঠি আছো না এতিয়া আপত যাতে আমি অহা গাড়ীখনে আমাক সুবিধা দিয়ে যাবৰ কাৰণে সদায় আপত উঠি যোৱা গাড়ীক সুবিধা দিব লাগে আমাক ধুনীয়াকৈ সুবিধা দিছে তো এনেকৈ যদি নিয়ম নীতিত গাড়ী চলায় তেতিয়া বিপদ নাই কাৰো মেইন চকটোৰ পৰা এটা চিধা ৰাস্তা আছিলে কাঠমাণ্ডু আহিবৰ কাৰণে কিন্তু সেই ৰাস্তাটো 24 ঘণ্টাৰ কাৰণে আজি বন্ধ কৰি ৰাখিছে তো গাড়ীবিলাক সব এই ৰাস্তাটো দি আহি আছে এই ৰাস্তাটোত পুৰা ফুল অফ ৰোড এই জায়গাখিনি টায়াৰে গ্ৰিপ কাটি আহি আছে
মানে নেপালৰ মাজে মাজে কিছুমান ভিতৰুৱা দুই এখন গাঁৱত নেপালী ভাষাই অকল বুজি পায়, য'ত মানে হিন্দী ইংলিছ বুজিয়ে নাপায়, অলপ প্ৰব্লেম হয় আৰু তেতিয়া। কিন্তু আমাৰ লগত সিমান এটা প্ৰব্লেম হোৱা নাই, যিহেতু ইয়াৰে নেপালী লোকেল দাদা এজন আমাৰ লগত আহিছে, তেওঁ আমাৰ অসমতে থাকে, তো সেইকাৰণে আমাৰ সিমান এটা প্ৰব্লেম হোৱা নাই। মানে নেপালী তেখেতে কৈ দিয়ে, বাকী ইংলিছ হিন্দী বুজি নাপায়, বেছিভাগত বুজি পায়, কিন্তু দুই এখন গাঁৱত মাজে মাজে বুজিয়ে নাপায়। পানী ক'লে গাখীৰ দিব। আৰু ৰাতিপুৱা উঠাৰ পৰা নাজাৰা চাই চাই মানে পেটৰ কথা পাহৰিয়ে গৈছোঁ, তো এটা খুব ধুনীয়া পইণ্টত ৰখি দিলোঁ। ইয়াতে এইবিলাক দোকান চোকান আছে, গাজৰ আনাৰস কিবা কিবি এনেকৈ খাব পাৰে। এটা বস্তু দেখুৱাই দিছোঁ হা, ইয়াতে নেপালত যিমান দোকান পাব আপোনালোকে সকলো দোকানতে এনেকুৱা বিয়াৰ চিয়াৰ এইবিলাক মানে অপেন বিক্ৰী কৰি থাকে। মানে এইটো লিগেল হয় ইয়াতে, ইয়াৰে এইটো মানে পপুলাৰ ব্ৰেণ্ড গোৰ্খা ষ্ট্ৰং, ইয়াৰে মানে এইটো পপুলাৰ বিয়াৰ। এইটো নেপালী ৰুপিছত যদি চাব যায় 400 টকা এই বিয়াৰটোৰ দাম, আৰু যদি ইণ্ডিয়ান ৰুপিছত হয় ইয়াতে কিমান মান হ'ব আৰু 250 মান টকা। আৰু ইমানখিনি অপেন হোৱাৰ পিছতো খাই লৈ পিনে একো বিবিচাৰ নাই ইয়াতে, কিন্তু কিছুমান ঠাইত অপেন নহয়, লুকা চুৰাতে কিমান বিবিচাৰ হৈ যায়। আৰু খুব ধুনীয়া লাগিছে মানে হোটেলখন, ইয়াতে বহি খাম, ইপিনে এনেকুৱা নাজাৰা চাই চাই। মেগী অৰ্ডাৰ দিছোঁ, কি ধুনীয়া লাগিছে গাজৰৰ জুচটো খাই। আগৰ পিনে ধুনীয়া ধুনীয়া পাহাৰ, আৰু পাহাৰ মানে হৈছে মেগী খাই লওঁ। ত' মেগী চেগী খাই ওলাই দিলোঁ। আৰু এই ৰাস্তাটো যিটোৰে আমি গৈ আছোঁ, এই ৰাস্তাটো অকণমান লেণ্ডশ্লাইড হয় মাজে মাজে, এইবিলাক দেখিছে শিল চিল হৈ পিনে পৰি আছে। ৰাতি মানে অলপ ৰিস্কি হয় আৰু এইবিলাক ৰাস্তা, আৰু মানুহৰ ঘৰো সিমান বেছি নাই মাজত যে বিপদ হ'লে আপুনি কাৰোবাক পাব। ৰাতি অহাটো মানে ইমান ছেফ বুলি মই নাভাবোঁ, কিন্তু দিনত আহিব পাৰি বিন্দাছ। ত' জাৰ্ণিটোত আমি আহি থাকোঁতে ইমানে আজি ৰখা যাই আছে, মানে এনেকুৱা এটা জাগা নাই য'ত নেকি ৰখিব ইচ্ছা নাযায়। এইটোতো ৰখি দিলোঁ, কি মজা নাজাৰা চাওক না। ইপিনে নদীটো বৈ গৈছে, একদম ক্ৰিষ্টেল ক্লিয়াৰ পানী, গা চা ধুই আছে মানুহবিলাকে, পুৰা ক্লিয়াৰ একদম পানী, তল গোটেই দেখা পায়। আৰু আমি হেতুৱাৰ পৰা কাঠমাণ্ডুলৈকে সেই 85 কিলোমিটাৰটো আহিয়ে পোৱা নাই, 5 ঘণ্টা গ'ল। ভাবি চাওক মানে কিমান ৰাস্তা কেনেকুৱা হ'ব লাগিব, বহুত ঠেক ৰাস্তা, দূৰত যাবই নোৱাৰি। গাড়ী 40, 50, 30, 40 এনেকৈ আহি আছোঁ। এইটো নৰ্মেলি আমি কাঠমাণ্ডুত সোমাই গৈছোঁ, কিন্তু একদম একজেক্ট কাঠমাণ্ডু কিমান আছে আৰু 10 কিলোমিটাৰমান আছে, আৰু 10 কিলোমিটাৰ, আৰু 10 কিলোমিটাৰমান গৈ আমি পুৰা মেইন টাউনখন পাই যাম। ফাইনেলি পাই গ'লোঁ আমি কাঠমাণ্ডু। এতিয়া গাড়ীখন সদ্যহতে পাৰ্কিং কৰি লওঁ, অলপ টাউনৰ পিনে ওলাই যাই চাওঁ হোটেল ৰুম ক'ত ল'ব পৰা যায়, কেনেকুৱা কি ফেচিলিটিজ। আৰু গাড়ীবিলাক একদম কি চালিয়া গাড়ী, এইবিলাক চাওকচোন কি চালিয়া গাড়ী, ডিজাইনে বেলেগ গাড়ীৰ। এই এখন চাওক, চব এইবিলাক ইলেক্ট্ৰিক গাড়ী হয়। এই এখন চাওক, এখন চাগে টেছলাৰ হয় চাগে এইখন, এই এখন। আৰু এই গাড়ীখন চাওক কি মজা লাগিছে, মানে গাড়ীৰ ফিনিচিঙে কিবা এটা বেলেগ। ইলেক্ট্ৰিক গাড়ী হয়, পুৰা ফুল একদম গিয়াৰে লাগতাল আছে, এনেকুৱা মানে ইমান বেছি হেভি ডিজাইনো নাই আগৰ পিনে, চিম্পুল ডিজাইন, কিন্তু গাড়ীখন ভাল লগা। আৰু কাঠমাণ্ডুৰ আমি যিখিনি এৰিয়াত সোমাইছোঁ, এই এৰিয়াখিনিৰ নাম হৈছে থামেল, মানে বহুত পপুলাৰ আৰু এৰিয়াখিনি। যদিও টাউনৰ মাজে মাজে গাড়ী চলি আছে, কিন্তু জাম নাই, কাৰণ গাড়ীবিলাক দোকানৰ কাষে কাষে নাৰাখে যে, ৰাস্তাটো ধুনীয়া ক্লিয়াৰ হৈ থাকে। ভাই আমি বিনা পাছপৰ্টত দুখন দেশ ঘূৰিলোঁ দেই। ভূটান গ'লো, পাছপৰ্ট মানে থাইলেণ্ড যাম নেকি? পাছপৰ্ট বনালে বাৰু থাইলেণ্ড যাম, কিন্তু আমি ভূটান গ'লোঁ পাছপৰ্ট নোহোৱাকৈ, নেপাল আহিলোঁ। আৰু কিবা আছে না এনেকুৱা পাছপৰ্ট নোহোৱাকৈ যাব পৰা? ম্যানমাৰ পাৰি নেকি? পাৰি চাগে, ম্যানমাৰ মাথা মাৰিব পাৰি। এতিয়া আমি অলপ অলিয়ে গলিয়ে এনেকৈ ঘূৰি আছোঁ, মানে ক'ত হোটেল পাওঁ কি পাওঁ অলপ বিচাৰি আছোঁ তেনেকুৱা। এই যিমান চিটি এৰিয়া হ'লেও মানে একো হাই হাল্লা নাই, মই যদি একো কথা নকওঁ চাবচোন, গাড়ী চাড়ী বাৰু গৈ আছে, একদম নিৰল নিস্তব্ধ। কোনোবাই যদি কাৰোবাক কিবা ক'ব লগাও আছে, একদম লাহেকৈ ক'ব, মানে শান্তস্থভাৱে চলি থাকে গোটেইবিলাক কাম। আৰু এনেকৈ আহি পিনে আমি হোটেল ৰুম লৈ ল'লোঁ। এইটোৱে আমাৰ আজিৰ ৰুমটো, এনেকুৱা 2টা ৰুম লৈছোঁ, 3খন বিচনা, তো ৰাতি ইয়াতে থাকিম। আৰু ৱেলকাম ড্ৰিংকছ আহি গ'ল, তো ধুনীয়াকৈ অলপ ফ্ৰেছ হৈ লওঁ। ৰুমৰ পৰা ফ্ৰেছ হৈ ওলাই আহিলোঁ, এতিয়া মাৰ্কেটখন অলপ ঘূৰোঁ। ইয়াতে আৰু এই ভিডিঅ'টো সমাপ্ত কৰোঁ, বেছি দীঘল নকৰোঁ। তো নেক্সট ভিডিঅ'ত আপোনালোকে ইয়াৰে পশুপতিনাথ টেম্পল আৰু লগতে মনোকামনা দেৱী মন্দিৰ দেখা পাব গোটেইখিনি। থেংক ইউ, বাই বাই।